हेलो फ्रेंड्स की खबर सकलोरे आशा करूँ सकलो भाले आछे। लास्ट केदिनमाনৰ পৰা মই ভিডিও দিয়াই নাই। মোৰ গাও বেয়া প্লাস বাচ্চাৰ एग्जाम আহি আছে। एग्जामটো পুৰা উঠি পৰি লাগিব লাগে। সিহঁতৰ एग्जाम কত আমাৰ एग्जाम হয়। তাৰ উপৰি ছোৱালী আৰু নিজেটো কেতিয়াও নপঢ়ে। মই ননস্টপ লগত থাকিলেহে তাই পঢ়ে। তো তাইক পঢ়োৱা শুনোৱা লাষ্ট কেদিনমানৰ পৰা কত ফুৰাও হোৱা নাই যে সব ভিডিও দিয়া নাই। তো ভাবিলো আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰো বুলি। আজি মই বনাব ওলাইছো কাৱৈ মাছ। তাৰ লগত আছে পানীলাও আৰু তিল। এই তৰকাৰীখন মোৰ সসুৰ গাল মানে শাহুমা বহুত বনায়। তো ভাবিলো আজি মই ট্ৰাই কৰো আৰু আপোনালোককো দেখাও। তেন্তে বলকচোন বাৰু আমি ভিডিওটো আৰম্ভ কৰো। এতিয়া আমি ধুনীয়াকৈ পানীলাওখিনি বেছি ডাঙৰ ডাঙৰ নহয়, বহুত সৰু নহয়, এনেকুৱা পিছত কাটি ললো। এতিয়া আমি তৰকাৰী বনাবৰ কাৰণে ৰেডি কৰিছো। এয়া হল কাৱৈ মাছ, এয়া তিল, আদা নহৰুৰ পেষ্ট, এয়া হৈছে পানীলাও। এতিয়া মই কেৰাহীখন পাতি দিলো। পাতি দি তাতে পিঁয়াজ আৰু কেঁচা জলকীয়া দিছো। জলকীয়া বেছি দিয়া নাই যিহেতু মোৰ বাচ্চা আছে ন। তো সিহঁতৰ কাৰণে আকৌ এক্সট্ৰাকৈ বনাব লগা হৈ যাব যে, তো জলকীয়া দুটাই দিছো। এইখিনি অলপমান হোৱালৈকে কৰাম। এতিয়া আদা নহৰুৰ পেষ্ট দি সেইখিনি অলপ এনেকৈ লৰাই ল'লোঁ। তাৰপিছত ইয়াত দিলোঁ আমি কাৱৈ মাছকেইটা পেলাই। বাচ্চাটো মাছ নাখায়ে, চ' কিতাপ দিয়া নাই আৰু মাছৰ পৰিমাণটো। সেইকেইটা আমি ইয়াত দিম। ইয়াত আমি অলপ দিলোঁ জিৰা আৰু ধনিয়া, অলপ দিলোঁ ফিছ মছলা। মাছকেইটা দেৰি হ'লে লাৰি দিলে ভাঙি যাব। তো লগে লগে যদি ইয়াক উল্টাই বগৰাই দিয়া যায় তেতিয়া ধুনীয়াকৈ ইয়াৰ নিমখটো সোমাব। এতিয়া আমি মাছখিনি ইয়াত ভালদৰে হ'বৰ কাৰণে ৰাখি দিম। এতিয়া আমি মাছটো উঠাই ল'লোঁ। উঠাই এতিয়া পানীলাও অলপ অলপকৈ বহাই দিলোঁ। নহ'লে পানীলাও যদি একেলগে বহাই দিয়া যায় মাছটো ভাঙি যাব। কাৱৈ মাছ এনেই অলপ নৰম হয়, চ' আমি মাছটো উঠাই ল'লোঁ। উঠাই লৈ পানীলাওটো বহাই দিলোঁ। এতিয়া ইয়াত অলপ সিজিব দি ঢাকনখন লগাই দিলোঁ। তাৰ পৰা পানী এৰিব ধৰিছে। পানীলাও লাহে লাহে একদম নৰম হৈ আহিব ধৰিছে আৰু কিছু দেৰি পিছত মাছ বহাই দিব পৰা হ'বয়ে। এতিয়া ইয়াৰ ওপৰত আমি তিল পেলাই দিলোঁ। তিলখিনি জাষ্ট অলপ সিজিব দিম। তিলখিনি ধুনীয়াকৈ ৰ'দত দি গ্ৰাইণ্ডাৰত মই ধুই মেলি গুড়ি কৰিয়ে থৈছোঁ। এতিয়া ইয়াৰ ওপৰত আমি কাৱৈ মাছকেইটা দি দিম। কাৱৈ মাছকেইটা অলৰেডি হৈয়ে আছে ন, তো ইহঁত হ'বৰ কাৰণে আৰু বেছি টাইম নালাগে। এতিয়া এইকেইটা অলপমান লৰাই দি
আমি অলপ দেৰি ঢাকন লগাই এইকেইটাক আৰু অলপ তিলৰ সোৱাদটো যাতে কাৱৈ মাছত আহি যায় আৰু কাৱৈ মাছৰ সোৱাদেৰে তিলেৰে ধুনীয়া এটা চেণ্ট ওলায় সেইটো কাৰণত অলপ টাইমৰ কাৰণে এইটো আমি ঢাকন লগাই থৈ গাখীৰ এওঁ ভালেখিনিও আনিছিলে তো আনাৰ কাৰণে ভাবিলোঁ অলপ পায়সে বনাওঁ মোৰ সৰুজনীয়ে পায়স খাই অলপ ভাল পায় সেইকাৰণে অলপ জহা চাউলৰ পায়সে বনাই দিলোঁ এয়া মোৰ পায়স কেতিয়াবাৰ পৰা বহাই থৈ দিছোঁ এনেকুৱা নৰম হৈ গৈছে মই পায়স বনালে এনেকৈ বহুত টাইমলৈকে গেছত একদম চিমত দি থওঁ দি পেলাই মই মানুহজন চাহিদ হৈ গ'লেও কথা নাই ধুনীয়াকৈ ভাত উতলি নৰম হৈ থাকে আৰু যদি তাতে মই গম পাওঁ যে অলপ গাখীৰ কমিছে বুলি এক্সট্ৰাকৈ আকৌ অলপ গাখীৰ ঢালি দিওঁ মই এতিয়ালৈকে ড্ৰাই ফ্ৰুটছবোৰ দিয়াই নাই দিম অলপ দেৰি কৰি ড্ৰাই ফ্ৰুটছখিনি দিম এয়া মই বনোৱা আজি ডিছ ৰেডি ইয়াত আছে কাৱৈ মাছ তিল পানীলাওৰে বনোৱা তৰকাৰীখন তাত ভাত উৰহি আলু গাজৰ ভাজি আৰু এইটো হ'ল বেঙেনা আৰু তিল চাটনি বেঙেনাটো পুৰি তাৰপিছত হোৱা টাইমত অলপমান তিল ওপৰত ছটিয়াই দি সানিছোঁ বৰ ধুনীয়া লাগিছে আৰু এয়া ভোট জলকীয়াৰ আচাৰ নেমু আৰু এয়া মই বনোৱা আজি পায়স যদি আপোনালোকৰ সঁচাকৈ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে সকলোৱে খাইছে এইখন তৰকাৰী যদি কোনোবা খোৱা নাই এবাৰ ট্ৰাই কৰি চাব ৰেচিপিটো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ৰ'ব দেই ইয়াতে এটা কৈ থৈ দিওঁ এই যে ছোৱালীজনীয়ে যে যিটো চুৱেটাৰ পিন্ধি আছে দেখাই দিয়াচোন আমাক এইটো মোৰ হয় মোৰ কিন্তু পুৰাণা ষ্টক বহুত থাকে যেতিয়া মই তাইৰ সমান আছিলোঁ তেতিয়া মোক দিছিলে মোৰ ঘৰৰ ফালৰ পৰা মানে মই সৰুতে পিন্ধা চুৱেটাৰ ভালদৰে সাঁচি ৰাখিছিলে কোনেবা সাঁচি ৰাখিছিলে চাগে বাইটিহঁতৰ তাত আছিলে না মাৰ বাকচতো থাকিব পাৰে গডৰেজত তো লাষ্ট টাইম মোৰ বাইটিহঁতৰ তাত যাওঁতে বাইটিয়ে মোক দিছে যে এইটো তোৰ পুৰাণা চুৱেটাৰ হয়তো মোৰ চুৱেটাৰ মই পিন্ধিছিলোঁ এতিয়া চাওক মোৰ ছোৱালীয়ে পিন্ধিছে আৰু এনেকুৱা ৩-৪টামান আছে মোৰ সৰুকালৰ এজন লেহেংগা আছিল সেইযোৰো আছে পিছত মই ছোৱালীক পিন্ধালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেন্তে আজিলৈ আহিছোঁ বাই বাই